Good morning guys, welcome back to my YouTube channel. আপোনালোক সকলোকে পুনৰবাৰ মোৰ YouTube channel লৈ স্বাগতম জনাইছো। আশা কৰো সকলো কুশলে আছে। সব আমাৰ বটল বান সুপাৰ লগত ভাল লাগিছে না ৰাতিপুৱা এনেকৈ গ্ৰীনি দেখি ভাল লাগে মই সেইকাৰণে ভিডিওটো আজি এতে ষ্টাৰ্ট কৰিছো। আজি আসলতে অলপ ওলাই যাওঁ মানে কি ডক্টৰ তালে যাওঁ। আসলতে অলপ আগতে ভিডিওটো আৰম্ভ কৰিম বুলি ভাবিছিলোঁ যদিও টাইম নহ'ল। আজি অলপ ওলাই আহিছোঁ লকডাউনৰ মাজতে সম্পূৰ্ণ কোভিড-19 প্ৰট'কল মানি মেলি ওলাই আহিছোঁ। যিহেতু ভিডিওটো আৰম্ভ কৰাৰ আগতেই মই কৈ লৈছোঁ যে আমি ডক্টৰৰ ওচৰলৈ আহিছিলোঁ। মোৰ অলপমান গাটো বেয়া আছিলে। গাটো বেয়া মানে কি অলপমান হিমোগ্ল'বিনৰ পৰিমাণটো কমিছে। চ' ডক্টৰৰ লগত কথা বতৰা পতাৰ পিছত আমি আহিলোঁ বৰপুখুৰীৰ পাৰলৈ। শিৱসাগৰ পুখুৰীৰ পাৰেদি আমি ওলাই আহিলোঁ। চ' আপোনালোকক অলপ তাৰে ভিৰ দেখুৱালোঁ। বহা সৰু সৰু বজাৰবিলাকত আমি বিচাৰি আছোঁ পাৰ চৰাই আমি যাওঁতে দেখি গৈছিলোঁ। সেইকাৰণে আমি এতিয়া পাৰ চৰাই বিচাৰি আছোঁ। তাতে অলপমান ফল মূলৰ বজাৰ কৰিলোঁ। তাৰ পাছত ঘৰত আহি এইখিনি চেনিটাইজ হ'বৰ কাৰণে অলপ ৰ'দত থৈ দিলোঁ। ভিডিঅ'টোৰ মাজতে মই আপোনালোকক দেখাবলৈ লৈছোঁ মোৰ এটা গহনা। এই গহনাটোত মোৰ নামটো টাই আহোম ভাষাত লিখা হৈছে। এইটো মোক বনাই দিছে প্ৰত্যাশাই। মৃত্তিকা কেনভাছৰ পৰা লৈছোঁ। এইটো প্ৰত্যাশাই নিজে গঢ়ি তোলা এটা উদ্যোগ হয়। আপোনালোকে যদি গহনাটো ভাল দেখিছে তেনেহ'লে তাইৰ পৰা ল'ব পাৰে। বহুত বেছি ভাল লাগিব আপোনালোকৰ, এইটো গেৰাণ্টি দিব পাৰিম। 3 hours later. So guys, আমি আহি পালোঁ কিন্তু বৰ বেছি ভিডিঅ' কৰা নহ'ল। যথেষ্ট গৰম আছিলে সেইকাৰণে বৰ বেছি ভিডিঅ' নকৰিলোঁ। তথাপি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ অলপ কিবাকিবি। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব। ঠিক আছে তেনেহ'লে আজি ভিডিঅ'টো মই ইয়াতে সামৰোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। বাই বাই।